হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল। আজি মই ওলালোঁ ঘৰলৈ বুলি হঠাতে যাবলগীয়া হ'ল। কি কাৰণে যাবলগীয়া হ'ল আপোনালোকক পিছত জনাই আছোঁ। এইফালে দেউতা ওলাইছে, দেউতা বাছ ষ্টেণ্ডলৈকে থৈ আহিব, লগতে বেটা আৰু বাৰ ল'ৰাটো। আমি এতিয়া গৈ আছোঁ। বেটাৰ চকুত ৰ'দ লাগিছে, সেইবাবে চকুকেইটা ঢাকি ৰাখিছে। তেন্তে ব'লক আপোনালোকেও মোৰ লগে লগে। বেটাৰ গাটো বেয়া, সেইবাবে বেটাৰ মনটো একেবাৰে মাৰি আছে, দেখিছেনে? চৰ্দি হৈছে, কাহ হৈছে, সেইবাবে বাইকত নাযাওঁ আৰু বাছতে যামগৈ আমি। আহি পালোঁ বাছ ষ্টেচন আৰু এতিয়া দেউতা আমাক ইয়াতে এৰি দিব আৰু আমি যামগৈ মাইহীহঁতলৈ বুলি। আমি বাছত গ'লোঁ, সেইবাবে ভিডিঅ' বেছি নকৰিলোঁ। ঘৰ আহি পালোঁহি আৰু ভিডিঅ' কৰা নাই, কৰিম অলপ পিছত। এতিয়া দেখিছেনে, আচলতে ভাইটিৰ ছোৱালীজনীৰ বাৰ্থডে আছিলে, সৰুজনীৰ, সেইবাবে আহিবলগীয়া হ'ল। ঘপককৈ মাতি পঠিয়ালে আৰু আহিয়ে দেখিলোঁ কেক কাটিবলৈ ৰেডি কৰি থৈছে। মোলৈ ৰৈ আছিলে, মানে মই আহোঁতে দেৰি হৈ গ'ল। তেন্তে কেকটো কাটি লওঁ, আপোনালোকে চাই থাকক আৰু কেকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাইৰ নামটো হৈছে কাব্যশ্ৰী। তাই কা আন্দোলনত জন্মৰ বাবে তাইৰ নামটো থোৱা হ'ল কাব্যশ্ৰী। এয়া দেখিছেনে, ভাইটি বোৱাৰী আৰু ভাইটিৰ দুজনী ছোৱালী। এইফালে এজনী আছে যে ৰৈ, বাই হৈছে ডাঙৰজনী আৰু এইজনী হৈছে সৰুজনীৰ বাৰ্থডে আজি। সেইবাবে ডাঙৰ বেটীৰ বাৰ্থডে 1 জানুৱাৰী, দুইজনী বাৰ্থডে ওচৰা ওচৰি, অকল মাহটোৱে ডিফাৰেঞ্চ। তাই হৈছে ডিচেম্বৰত সৰুজনী আৰু ডাঙৰজনী হৈছে 1 জানুৱাৰী। আচলতে ভাইটি ছোৱালীজনী শুই উঠা বেছি দেৰি হোৱা নাই, সেইবাবে তাই কাটিবলৈ মানে ইচ্ছা কৰা নাই কেকটো। কান্দি দিছে বাৰে বাৰে, তথাপিও কটোৱাবতো লাগিবই। তেন্তে চাই যাওক ভিডিঅ'টো।
তোৰ কাৰণেতো মই আহিছোঁ। এই কাপোৰযোৰ পিন্ধাই তোক যদি মই কৰি ল'ম বুলি কওঁ, তই মানিবিনে? যদি মই তোকে কওঁ, তোকে মোৰ মানিব, বুকুতে ৰাখিলে তই মানিবিনে? যদি তোক খবতে জোৰে কৈ পাওঁ, খব দি ফুচুলাও, তই মানিবিনে? আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি বেছিকৈ ভাল লাগে তেন্তে শ্বেয়াৰ কৰি দিব। আৰু মই খাবলৈ বহিছোঁ, আৰু বেটী মানুহজনক আশীৰ্বাদ দিবলৈ নাপাহৰিব।